সাজু হৈছে NDFB এছবুটৰ বিদেশ সচিব ইভাঞ্জেল নাৰ্জাৰী উৰ্ফে এনি ইছাৰা আৰু তেওঁৰ দেহৰক্ষী মুনিন ৰামচিয়াৰী উৰ্ফে আৰ মন্থৰ। এয়া অস্ত্ৰ সম্বৰণ কৰিলে ইভাঞ্জেল নাৰ্জাৰী উৰ্ফে এনি ইছাৰা আৰু তেওঁৰ দেহৰক্ষী মুনিন ৰামচিয়াৰী উৰ্ফে আৰ মন্থৰ। তাৰ পাছতেই মই মঞ্চলৈ আহিবৰ কাৰণে আলফা স্বাধীন গোটৰ 20 জন সদস্যক অনুৰোধ কৰিলোঁ। তেওঁলোকৰ নামসমূহ মই মাতি গৈছোঁ। ক্ৰমান্বয়ে SS লেফটেনেণ্ট নিজান পেগু উৰ্ফে জাষ্টিন অসম, SS ছেকেণ্ড লেফটেনেণ্ট ফনেন মৰাণ উৰ্ফে পবিত্ৰ অসম, SS সাৰ্জেণ্ট মেজৰ ৰবি কল উৰ্ফে চন্দ্ৰ অসম উৰ্ফে চন্দ্ৰ মাঝি, SS সাৰ্জেণ্ট বৃন্দাবন মৰাণ উৰ্ফে বৰুণ অসম উৰ্ফে বিপুল, SS CPL মঞ্জিত মৰাণ উৰ্ফে বসন্ত অসম উৰ্ফে মাজিদ, SS CPL ধনেশ্বৰ মৰাণ উৰ্ফে সঞ্জয় অসম উৰ্ফে টুটু, SS CPL লভিত গোহাঁই উৰ্ফে উৎপল অসম উৰ্ফে লেপা, SS CPL সঞ্জিত মৰাণ উৰ্ফে শেখৰজ্যোতি অসম, SS CPL শত্ৰুবন দহতীয়া উৰ্ফে নিঞ্জা অসম, SS লেফটেনেণ্ট পংকজ প্ৰতিম দত্ত উৰ্ফে ঢেকিয়াল অসম। এই 20 জন আছিল আলফা স্বাধীন গোটৰ সদস্য। ইয়াৰ পাছতেই মঞ্চলৈ অস্ত্ৰ সম্বৰণৰ কাৰণে আহিব কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ KLO 2 জন সদস্য। তেওঁলোক ক্ৰমান্বয়ে SS সাৰ্জেণ্ট মেজৰ ৰামেশ্বৰ বৰ্মন উৰ্ফে ৰঘুদেৱ কোচ আৰু তপন ৰয় উৰ্ফে হৰধন কোচ। তেওঁলোকৰ পাছত মঞ্চত অস্ত্ৰ সম্বৰণৰ বাবে আহিব নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বেংগলী বা চমুকৈ NLFB 4 জন সদস্য। ক্ৰমান্বয়ে ৰঞ্জন চৰকাৰ, কমল পাল, কৃষ্ণ পদ্দাৰ আৰু অমৰজিৎ পাল। এওঁলোকৰ পাছত মই মঞ্চলৈ অস্ত্ৰ সম্বৰণৰ বাবে উঠি আহিবলৈ অনুৰোধ কৰিছোঁ NSLA অৰ্থাৎ নেশ্যনেল সন্থাল লিবাৰেশ্যন আৰ্মীৰ সদস্য ক্ৰমান্বয়ে ইমানুৱেল হাজদা উৰ্ফে বিক্ৰম সিং হাজদা আৰু ৰতন হাজদা উৰ্ফে বিশাল হাজদা। ইয়াৰ পাছত মঞ্চত অস্ত্ৰ সম্বৰণ কৰিব ADF অৰ্থাৎ আদিবাসী ড্ৰেগন ফাইটাৰ সংগঠনৰ সদস্য ক্ৰমে SS CNC হাবাল মুৰ্মু আৰু SS চেয়াৰমেন চপাল হেমব্ৰম। সবাৰে শেষত মই মঞ্চত অস্ত্ৰ সম্বৰণৰ বাবে অনুৰোধ কৰিলোঁ ৰাভা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ RNLFৰ কমাণ্ডাৰ চিলাৰাম ৰাভা। শেষৰজন ৰাভা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্টৰ কমাণ্ডাৰ চিলাৰাম ৰাভা। এয়া আপোনালোকে দেখিছে মঞ্চত আজি সভাখনৰ মুখ্য অতিথিৰ সন্মুখত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিছে বিগত বৰ্ষকেইটাত অসমৰ বিভিন্ন প্ৰান্তত প্ৰত্যক্ষ বিপ্লৱৰ সৈতে জড়িত থকা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে।